হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। এই ভিডিঅ'টোত আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ, যিয়ে নেকি আপোনাক আগন্তুক পৰীক্ষাবোৰত নিশ্চয়কৈ সহায় হ'ব। গতিকে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, 1983 চনত সুদীৰ্ঘ দিন আৰু ঋতু কবিতা পুথিৰ বাবে কোনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? Who received the Sahitya Academy Award in 1983 for the poetry book সুদীৰ্ঘ দিন আৰু ঋতু? অপশ্যন আছে নিৰ্মল প্ৰভা বৰদলৈ, সুদক্ষিণা শৰ্মা, অনুপমা ভট্টাচাৰ্য, নলিনী বালা দেৱী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যনে নিৰ্মল প্ৰভা বৰদলৈ। Question number 2, Syed Abdul Malik won Sahitya Academy Award for his novel. Syed Abdul Malike কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? অপশ্যন দিয়া আছে লাচুঙা, আধাৰশিলা, অঘৰী আত্মাৰ কাহিনী, প্ৰাণ সমুদ্ৰ। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অঘৰী আত্মাৰ কাহিনী। Number 3, who is the Assamese lady who win জ্ঞানপীঠ এৱাৰ্ড? জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল? অপশ্যন আছে নলিনী বালা দেৱী, মামণি ৰয়ছম গোস্বামী, পূজা বৰুৱা, হীৰা শৰ্মা। আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন পি মামণি ৰয়ছম গোস্বামী। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা আছিল মামণি ৰয়ছম গোস্বামী। Question number 4, which was the first metal used by men? মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুটো কি আছিল? অপশ্যনটো আছে কপাৰ, ব্ৰঞ্জ, চিলভাৰ, ব্ৰাছ। আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ কপাৰ। মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুটো আছিল কপাৰ। Question number 5, কাৰ অধীনত ভাৰতীয় সংবিধান নিৰ্মাণ কৰা সংবিধান সভা গঠন কৰা হৈছিল? The Constituent Assembly which framed the Indian Constitution was set up under. Option আছে the Cabinet Mission Plan, the Cripps Mission Plan, the Indian Independence Act, by an act of the British Parliament. আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ the Cabinet Mission Plan. Question number 6, হিন্দু উপত্যকাৰ দ্য গ্ৰেট বেড কোনে আৱিষ্কাৰ কৰিছিল? দ্য গ্ৰেট বেড অফ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ৱাজ ডিছকভাৰ্ড ইন। অপশ্যন দিয়া আছে মহেঞ্জোদাৰো, ৰোপাৰ, হাৰাপ্পা, লোথাল। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মহেঞ্জোদাৰো। Question number 7, which among the following cities is known as the tea city of India? তলৰ কোনখন চহৰ ভাৰতৰ চাহৰ চহৰ বুলি জনা যায়? অপশ্যন দিয়া আছে দাৰ্জিলিং, ডিব্ৰুগড়, শিলিগুৰি, নাইনিতাল। আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ডিব্ৰুগড়। Question number 8, where is the headquarter of International Atomic Energy located? আন্তৰ্জাতিক পাৰমাণৱিক শক্তি সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন দিয়া আছে জেনেভা, ৱাশ্বিংটন, ভিয়েনা, লণ্ডন। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি ভিয়েনা আন্তৰ্জাতিক। Question number 9, where is the headquarter of BRICS Bank located? BRICS বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন দিয়া আছে চাংহাই, বেইজিং, মস্কো, ডাবৰান। আৰু এই ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ চাংহাই। ব্ৰিক্স বেংকৰ মুখ্য কাৰ্যালয় চাংহাইত অৱস্থিত। Question number 10, কোনটো সংশোধনীত মৌলিক অধিকাৰৰ তালিকাৰ পৰা সম্পত্তি অধিকাৰ বাদ পৰিল? Which amendment deleted the right to property from the list of fundamental rights? আৰু এই ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি 44th amendment. Question number 11, who is regarded as the second Alexander? দ্বিতীয় আলেকজেণ্ডাৰ হিচাপে কাক গণ্য কৰা হয়? অপশ্যনটি আছে জালাউদ্দিন খিলজী, মুবাৰক খিলজী, খুছৰু খান, আলাউদ্দিন খিলজী। আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি আলাউদ্দিন খিলজী। Question number 12, in which years did Gandhiji started the সত্যাগ্ৰহ মুভমেণ্ট? কোন বছৰত গান্ধীজীয়ে সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল? অপশ্যনটি আছে 1919, 1917, 1934, 1909। আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি 1917 1917। Question number 13, দিল্লী বিকাম দ্য কেপিটেল অফ ইণ্ডিয়া ইন। দিল্লী ভাৰতৰ ৰাজধানী হিচাপে পৰিগণিত হয় 1910, 1913, 1916, 1911। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1911 চনত। Question number 14, which of the following dynasty precedes the Burman dynasty that established by Pushya Burman?
পুষ্যভূমনে প্ৰতিষ্ঠা কৰা বৰ্মন বংশৰ আগৰ বংশ কোনটো আছিল? অপশ্যন ডি আছে খেন বংশ, পাল বংশ, বৰ্মন বংশ, ভৌম বংশ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভৌম বংশ। কুৱেশ্যন নম্বৰ 15 হু ৱাজ নউন এজ বিক্ৰমাদিত্য অফ কামৰূপ? কামৰূপৰ বিক্ৰমাদিত্য নামেৰে কোন পৰিচিত আছিল? অপশ্যন ডি আছে ৰুদ্ৰসিংহ, লাচিত বৰফুকন, নৰনাৰায়ণ, চিলাৰায়। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নৰনাৰায়ণ। কুৱেশ্যন নম্বৰ 16 ৱেন ডিড দ্য ৰুল অফ দ্য ইষ্ট ইণ্ডিয়া কোম্পানী ইন ইণ্ডিয়া? ভাৰতত কেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানী শাসনৰ অন্ত পৰিছিল? অপশ্যন ডি আছে ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন পি 1858। কুৱেশ্যন নম্বৰ 17 হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ পাৰ্চন টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট? মাউণ্ট এভাৰেষ্ট শৃংগ আৰোহণ কৰা প্ৰথমজন অসমীয়া ব্যক্তি কোন আছিল? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি তৰুণ শইকীয়া। কুৱেশ্যন নম্বৰ 18 হুইচ চিটি ইজ নউন এজ দ্য ইলেক্ট্ৰনিক চিটি অফ ইণ্ডিয়া? ভাৰতৰ কোনখন চহৰ ইলেক্ট্ৰনিক চিটি নামেৰে জনাজাত? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বাংগালুৰু। কুৱেশ্যন নম্বৰ 19 হু ৱাজ দ্য ফ্লয়িং ৱাজ এ চন অফ এম্পায়াৰ বাবৰ? তলৰ কোনজন সম্ৰাট বাবৰৰ পুত্ৰ আছিল? অপশ্যন ডি আছে আকবৰ, হুমায়ুন, শ্বাহজাহান, জাহাংগীৰ। আৰু ৰাইট এনচাৰটো হ'ব হুমায়ুন। কুৱেশ্যন নম্বৰ 20 ভাৰতৰ কোনখন চহৰক গোলাপী চহৰ বুলি কোৱা হয়? হুইচ চিটি ইন ইণ্ডিয়া ইজ নউন এজ দ্য পিংক চিটি? আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ জয়পুৰ।